থাকি আছে যদিও আমি প্রচার কৰি আছো কিন্তু থাকা খোৱাটো একে সেম সিস্টেমতে হৈ আছে নহয় আমি হয়তো বাক্সাজিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা মানাহ আঞ্চলিক সমিতিৰ পৰা আমি চাহ বাগিচাত যি শ্ৰমিকসকলে কাম কৰি আছে যি জনসমাগম ইয়াতে বৰ্তমানো চলি আছে একেলগে কাম কৰি আছে তেওঁলোকৰ মাজত কোনো ধৰণৰ নিৰাপত্তা এতিয়ালৈকে দেখিবলৈ পোৱা যোৱা নাই লগতে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ নাই লোৱা যে তেওঁলোকক কিবা ধৰণৰ মাছ দিয়া যোৱা নাই তেওঁলোকক কোনো ধৰণৰ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰি দিয়া হোৱা নাই চাবোনৰ ব্যৱস্থা কৰি দিয়া হোৱা নাই ইয়াতে এতিয়া বৰ্তমান তেওঁলোকে ইয়াতে বাগিচাৰ মাজত আছে তেওঁলোকে খাব এতিয়া মানে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব কিন্তু এই আহাৰ গ্ৰহণ কৰাৰ আগত তেওঁলোকৰ যে হাতসমূহ ভালকৈ তেওঁলোকে চাবোনি দি ধুব বা পানী দি ধুব সেইখিনি পৰ্যাপ্ত ক্ৰমে তেওঁলোকৰ মাজত পানী নাই বা পৰ্যাপ্ত ক্ৰমে তেওঁলোকৰ সুবিধাখিনি নাই সেই সুবিধাখিনি চৰকাৰে অতি সোনকালে যাতে তেওঁলোকক প্ৰদান কৰে লগতে যিহেতু ইয়াতে জনসমাগম হয় গতিকে তাৰ বাবে বাগিচাখন অতি শীঘ্ৰে লকডাউন কৰাটো আমি বিচাৰোঁ আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাতে বাগিচাৰ মানুহখিনিক কৰোনা ভাইৰাছৰ যিখিনি আক্ৰান্ত বাহিৰৰ পৰা অহা যিখিনি লোক সেই তেওঁলোকক যিখিনি সতৰ্কতা অৱলম্বন কৰিব লাগে এই অৱলম্বনখিনি তেওঁলোকে যাতে বাগিচাৰ কাৰণে তেওঁলোকে সুকীয়াকৈ গ্ৰহণ কৰে তাকে আমাক চৰকাৰে এটা পদক্ষেপ ল'ব লাগে যে যিসকল কৰ্মচাৰীয়ে কাম কৰি চলি আছে তেখেতসকলে যাতে বহি খাব পাৰে এই 5 দিন আমি অসম চৰকাৰ বা বিভাগীয় বিষয়াসকলক আহ্বান জনাইছোঁ এই ক্ষেত্ৰত তাহাঁতে মানে ব্যৱস্থা আজি চৰকাৰীভাৱে মানে কোনো ধৰণৰ সজাগতা সৃষ্টি কৰা নাই এই ক্ষেত্ৰত কি ক'ব মই ভাবোঁ যে যদি বাগানসমূহক যদি চৰকাৰে গুৰুত্ব নিদিয়ে অৱহেলা কৰি থাকে কৰোনা ভাইৰাছ কিন্তু অধিকভাৱে ইয়াৰ পৰা বিয়পি যাব বুলি আমাৰ ধাৰণা হৈছে কেৰেলাৰ পৰা মানুহখিনি আহিছে তাহাঁতৰ ক্ষেত্ৰত কি ক'ব আমি ভাবোঁ যে যিহেতু ইয়াত বাগানত বা মানাহ ৰাষ্ট্ৰীয় উদ্যান ইয়াত আছে তো ইয়াত বহিৰাজ্যৰ পৰা মানুহ ইয়াত আহে যদি সেইসকল মানুহৰ পৰা কেৰেলা ভাইৰাছ যদি বাগানীয়া মানুহসকলৰ ওপৰত পৰি যায় চাপ তেতিয়াহ'লে সেই ভাইৰাছে গ্ৰাস কৰিব অসমক সমগ্ৰ ভাৰতবৰ্ষকে কক আমি বাগানত লৈ আহোঁ ৰাতিপুৱা আমি এতিয়া হাত ধুব পানী নাপাওঁ পানীৱালাবিলাকে পানী আনি দিয়ে কিন্তু চাবোন ক'ত পাম ইমান ফেচিলিটি ক'ত পাম আমি গতিকে সেইটোৰ কাৰণে মানে এসপ্তাহৰ কাৰণে মানে আমাৰ বাগানখিনি বন্ধ দিলেও ভাল আছিল নেকি আমি সেইটো আশা কৰোঁ তাৰমানে নহ'লে মৰাৰ বাহিৰেতো একো উপায়টো নাইয়ে আমাৰ চৰকাৰৰ ফালৰ পৰা কিবা যদি ব্যৱস্থা আছে আমাৰ কাৰণে সা সুবিধা দিয়াৰ কাৰণে সেইটো সুবিধাটো দিলে ভাল আছিল এতিয়ালৈকে কিবা পাইছে নেকি এতিয়ালৈকে বৰ্তমান একো পোৱা নাই বাগান কৰ্তৃপক্ষৰ পৰা খালি ৰেচনটোৱে মাত্ৰ পাই আছোঁ খালি চাউলটো আপোনালোকে কি কৰিব বিচাৰিব এতিয়া মানে চৰকাৰক কি আহ্বান কৰিব চৰকাৰৰ পৰা আহ্বান মানে আমি এইটোৱে বিচাৰিছোঁ কিবা ঔষধৰ ব্যৱস্থা আছে নেকি বা ডক্টৰৰ ব্যৱস্থা আছে নেকি আমাৰ লাইনত তাৰমানে এই মাছৰ ব্যৱস্থা মাছ ইয়াতে বহুতে কিছুমানে পোৱা নাই গতিকে আমাৰ বাচ্চা থকা মাইকীবিলাকো আছে বাগান কৰ্মচাৰী কাম কৰাবিলাক আছে এইবিলাকে কিছুমানে বহুতে পোৱা নাই গতিকে মাছৰ ব্যৱস্থাটো কৰি দিও নেকি চৰকাৰৰ ফালৰ পৰা সেইটোৱে মানে চৰকাৰক আহ্বান জনাইছোঁ আমি চৰকাৰক দাবী জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা বিভিন্ন আদিবাসী ৰাইজ হৈ যে আজি আমি চাবলৈ পাইছোঁ যোনটো নেকি বাগিচা কৰ্তৃপক্ষই তথা বাগিচাৰ মালিক পক্ষই আজি বাগিচাক কোনো ধৰণৰ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই আজি যোনটো নেকি বাগানত অৱস্থা আছে আজি চাহ শ্ৰমিকসকলে মানে নিৰাপত্তাহীনতা ভুগি আছে আৰু কৰোনা ভাইৰাছৰ হৈ আতংক যে আজি বাগিচাত কৈ থকা হৈ আছে যে একেলগে জনসমাগম মানে হ'ব নালাগে কিন্তু আজি বাগিচাত দেখিবলৈ পাইছে আপোনালোকে একেলগে কাম কৰে তো এই ক্ষেত্ৰত কিমান মানে সজাগ হ'ব লাগিব সেইটো আমি চৰকাৰক আহ্বান জনাইছোঁ যে বাগিচাও লকডাউন কৰিব লাগে তথা বাগিচাত যিসকল মানে লকডাউন সময়ত তেওঁলোকক মজুৰি প্ৰদান কৰিব লাগে আৰু লগতে আমি চৰকাৰক দাবী জনাইছোঁ যিহেতু চৰকাৰে নিৰাপত্তাৰ কথা কৈ আহিছে সেই নিৰাপত্তা সুনিশ্চিত কৰি বাগিচাসকলৰ যিবিলাক জৰুৰী অৱস্থা এই অৱস্থা চাই মানে তাতে ৰেচনৰ ব্যৱস্থা তথা তাহাঁতৰ মানে বিভিন্ন সা সুবিধাৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ তাহাঁতৰ কোনো ধৰণৰ মাস্ক নাই তথা তাহাঁতৰ যোনটো সজাগতা সৃষ্টি কৰিব লাগিছিলে আমি ছাত্ৰ সন্থা হিচাপে কৰি আহিছোঁ কিন্তু মেডিকেল বিভাগ তথা বিভিন্ন বিভাগ আছে তেওঁলোকক মানে যাতে নিৰ্দেশ দিয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে